মহিলাখিনিক লগত লৈ মই এটা সৰু উদ্যোগ চলাই আছোঁ। ইয়াতে মোৰ লিচি, মেংগো, নেমু পানী গোটেইখিনিয়ে হয়। লিচিৰ মেংগোৰ পানী আমি ইয়াতে প্ৰস্তুত কৰোঁ। তাৰপিছত এই বস্তুখিনি আমি প্ৰস্তুত কৰি ৰাতিয়ে থৈ দিওঁ। তাৰপিছত এওঁলোকে মহিলাখিনি আহি ভৰাই, তাৰপিছত পেকিং হয়। পেকিং আমি ইয়াতে কৰোঁ। ইয়াৰ পৰা আমি বিভিন্ন বজাৰত দি যাওঁ। মোৰ ছোৱালীৰ বাৰ্থডে কিন্তু কেতিয়াও নাপাতোঁ। মই ফেক্টৰীৰ বাৰ্থডে ডাঙৰকৈ পাতোঁ, কাৰণ মোৰ সেইটো এটা সপোন, ডাঙৰ সপোন। মই সেই ফেক্টৰীৰ জৰিয়তে মই এই গাড়ীখন ল'বলৈ সক্ষম হ'লোঁ, স্কুটি এখন ল'লোঁ, লগতে ছোৱালী পঢ়াই আছোঁ মই সেই ব্যৱসায়ৰ জৰিয়তে। সেইকাৰণে মই ছোৱালীৰ বাৰ্থডেতকৈও মই ফেক্টৰীৰ বাৰ্থডেটো বেছি উৎসাহত পাতোঁ। আৰু ৭,০০০ টকা সুতলৈ আনি আজিৰ পৰা ৯ বছৰ আগতে মহিলাগৰাকীয়ে আৰম্ভ কৰিছিল লিচু পানী পেকেজিং কৰি বিক্ৰী কৰা এক ব্যৱসায়। ইয়াতে প্ৰথমতে বটলটো ধুই লোৱা হয়। তাৰপিছত এওঁলোকে এনেকৈ এটা এটাকৈ বটলিং কৰে। ইয়াতে থৈ দিছে ভৰ্তি কৰি। বহু চেষ্টাৰ অন্তত এই উদ্যোগটো এতিয়া ঠন ধৰি উঠিছে। ইয়াত দৈনিক হাজাৰ হাজাৰ বটল পানীয় প্ৰস্তুত কৰি বিক্ৰী কৰা হয়। ৭,০০০ টকাই দিয়ে। ক'ত পাইছিলে পইচা? ৭,০০০, সেই ৭,০০০ উজ্জীৱনত লৈছিলোঁ ফাৰ্ষ্ট। আৰম্ভণিয়ে হৈছিল সেই ৭,০০০ৰ পৰা। উজ্জীৱনত ল'লোঁ, লৈ পেলাই আৰম্ভ কৰিলোঁ, যদিওতো সেই পইচা দি এতিয়া একো নহয়। কি কৰিম? তেনেতে এজন কিন্তু ভাল মানুহ এজন লগ পালোঁ। মই বটল ফেক্টৰীত যাওঁতে লগ পালোঁ। তেখেতে কৈছে আপুনি বনাওক, মই আপোনাক সহায় কৰিম। বটলখিনি আমি বাকীকৈ দিয়া ছিষ্টেম কৰিম। বটল অলপ অলপকৈ আনো, আনি পেলাই বনাই কিমান বিক্ৰী কৰোঁ? খুব বেছি দিনটোত যদি 10 কাৰ্টন যায়, মোৰ মনত বহুত ভাল লাগে। আজি 10 কাৰ্টন বিক্ৰী হ'ল লিচি, এনেকৈ ভাবোঁ। তাৰপিছত এনেকৈ বছৰ যাই থকাৰ পিছত যায় কোনোবাই যদি 50 কাৰ্টন নে আজি বহুত বিক্ৰী হ'ল 50 কাৰ্টন। এতিয়া সেই সময়ৰ পৰা যায় যে আজি এনেকুৱা হৈছে, মোৰ যদি 2000 কাৰ্টনো দিওঁ, ভাবাহে যায় আজি অলপহে হ'ল বিক্ৰী, এনেকুৱা হ'ল। কিন্তু সেইখিনি হয়তো ভগৱানৰ সহায় আছে, এইকাৰণে পাৰিছোঁ নেকি বুলি ভাবোঁ। আৰু মই গুৱাহাটীৰ জালুকবাৰীৰ গাড়ীগাঁৱত থকা এই উদ্যোগটোত নিয়োজিত হৈ আছে 14গৰাকীকৈ মহিলা কৰ্মচাৰী। স্বামীৰ সহায়ত দীৰ্ঘদিন ধৰি আম, লিচু, নেমু পানীৰ এই প্ৰকল্প চলাই অহা মহিলাগৰাকীৰ নাম মৰমী ডেকা। ইয়াত বটলত ভৰাইছিল, বটলটো তাত পেকিং হৈ আহিল। অহাৰ পিছত ইয়াতে লেবেল মাৰি, কিছুমানে লেবেল মাৰি এনেকৈ থৈ দিয়ে, আৰু এওঁলোকে ইয়াতে মেচিনত এইটো হিট দিয়ে। হিট দিয়াৰ পিছত বস্তুটো টাইট হৈ যায়। এইটো দি এতিয়া হিট দি আছে। তাৰপিছত লেবেলটো টাইট হৈ যায়, নহ'লে এনেকৈ খুলি যাব নহয়। হিট দিয়া আছে, আমাৰ 5-6টা মেচিন আছে। হিট দিয়াৰ পিছত ইয়াতে এনেকৈ পেকিং হয়। এইটো কাৰ্টুন পেকিং কৰে। উপাসনা ফ্ৰুট প্ৰডাকশ্যন নাম দি ইয়াত উৎপাদন কৰা পানীয় এতিয়া বিক্ৰী কৰা হয় বিভিন্ন প্ৰান্তত। আমাৰ এই গাড়ী লোড হৈছে, এতিয়া খাৰুপেটীয়া যাব। গোটেইখিনি আমি অসমৰ বিভিন্ন ঠাইত এনেকৈ পঠাব চেষ্টা কৰি আছোঁ, কিন্তু আমি ডিমাণ্ড হিচাপে এতিয়াও দিব পৰা নাই। আমাৰ আগদিনা যিখিনি হয় ৰাতিপুৱা আমি পঠাই দিওঁ, এইখিনি খাৰুপেটীয়া যাব এতিয়া। কঠোৰ পৰিশ্ৰমেৰে উপাসনাৰ ফুড প্ৰডাকশ্যনক নতুন ৰূপ দিয়া মৰমী ডেকাৰ সৈতে কথা পাতো আহক। ধন্যবাদ, আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ ইয়াত কেনেকৈ কৰিলোঁ মানে মই আচলতে শূন্যৰ পৰা আৰম্ভ কৰিছোঁ ইয়াতে। মোৰ 10 বছৰে হ'ল। প্ৰথমৰ পৰা মোৰ কিবা এটা সদায় কৰাৰ ইচ্ছা আছিল, হয়তো ব্যৱসায় কৰিম, নহ'লে কিবা কৰিম। এনেকৈ থাকি মই এটা সময়ত মই পুতলাও বিক্ৰী কৰিছিলোঁ। তাৰে পিছত মই ব্লাউজ চিলাই ৰাতি 12টা-1টালৈকে মই ব্লাউজ চিলাইছিলোঁ। তাৰপিছত ভাবিলোঁ যে ছোৱালীও ডাঙৰ হ'ল, সদায়তো এইটো কামে দিয়ে নহ'ব, সিহঁতৰ পঢ়া শুনাৰো খৰচ আছে। আমাৰ স্থায়ীভাৱে একো নাছিলোঁ তেতিয়ালৈকে। তাৰপিছত মই এটা ফুড প্ৰচেছিঙত ট্ৰেইনিং ল'লোঁ। তাত আচাৰ, জাম, জেলি গোটেইখিনিয়ে শিকোৱা হয়। শিকিলোঁ, শিকি পেলাই আচাৰো বনায়ো সিমান এটা প্ৰফিট পোৱা নাছিলোঁ। এদিন মই এনেকৈ যাই আছিলোঁ, তেখেত আছিল তেতিয়া হেমন্ত তালুকদাৰ, আমাৰ ইয়াৰে MLA আছিল। তেখেতৰ তাত যাই থাকোঁতে মই ৰাস্তাতে এখন গাড়ী দেখা পালোঁ,
এই মেংগৰ বটল লিচিৰ বটল ভৰাই আছে মই তাত ৰখিলোঁ ৰখি পেলাই তেওঁলোকক সুধিলোঁ যে ময়ো অলপ বস্তু বনাওঁ তুমি যাবা নেকি আমাৰ ঘৰত সেনেকৈ ক'লোঁ তেতিয়ালৈকে কিন্তু মই আৰম্ভ কৰা নাছিলোঁ তাৰপিছত মই তেখেতে আহিল কিন্তু মোৰ কথাষাৰ ৰাখি পেলাই আহিব যে মই ভাবও নাছিলোঁ আহিল আহি পেলাই মই কি বনাওঁ সুধিলে বোলো মই এতিয়া বনাই আছোঁ এইটো যিটো বেলৰ চৰবত মই বেলৰ চৰবতটো এতিয়াও বনাওঁ তেতিয়াও বনাইছিলোঁ কিন্তু লেবেলিং নাই এনেই বনাওঁ তেতিয়া তেওঁ কৈছে কি বাইদেউ আপুনি পাৰে যদি লিচিটো বনাওকচোন আমাৰ মাৰ্কেটত বহুত ভেলু লিচিৰ আপুনি লিচিটো বনাওক মইতো লিচি বনালে যে লেবেল লাগিব কিবা লাগিব FSSAI লাইচেঞ্চ লাগিব মইতো একো নাজানো তাৰপিছত মই সুধিলোঁ যে ইয়াতে যিটো লাইচেঞ্চ লাগিব সেইটো ক'ত পাম এনেকৈ মই সুধি ওলালোঁ FSSAI অফিচ ওলালোঁ FSSAI অফিচৰ পৰা পানী টেষ্টৰ কৰাৰ পৰা আদি কৰি গোটেইখিনি কৰিলোঁ কৰি লেবেলটো মই প্ৰিণ্টিং কৰিবলৈ মই দেখাব গৈছিলোঁ তাত মাত্ৰ আছিল কি লিচিৰ ফটোটো দিয়াই আছিল তাৰপিছত তেখেতসকলে কৈছে আপুনি ফ্লেভাৰ ড্ৰিংক বনাবনে নে অৰিজিনেল বনাব মই অৰিজিনেলে বনাম তেতিয়া তেখেতসকলে কৈছে যে আপুনি লিচি যদি অৰিজিনেল বনায় কোনে খাব এইটোতো 30 টকা হ'ব দাম আৰু 30 টকাততো লিচি নাখাব যিহেতু 10 টকাতে পাই আছে আৰু 30 টকাত কেনেকৈ খাব আপুনি ফ্লেভাৰ ড্ৰিংক বনাওক তেতিয়া তেখেতসকলৰ পৰা মই তেতিয়া লাইচেঞ্চ নাছিল ৰেজিষ্ট্ৰেশ্যন আছিল ৰেজিষ্ট্ৰেশ্যনটো কেনেকুৱা বস্তু যদি কম ইনকামৰ কাৰণে হয় তেতিয়া ৰেজিষ্ট্ৰেশ্যন লাগে মই ৰেজিষ্ট্ৰেশ্যন বনালোঁ বনাই পেলাই মই প্ৰিণ্টিং কৰি তেতিয়া লেবেল প্ৰিণ্টিং কিমান কৰোঁ কম হ'লেও 10,000 5,000 ইমান কৰোঁ আমাৰ লেবেলৰ খৰচটো বেছি বাঢ়ি যায় আৰু তাতকৈ ওপৰত বনোৱা সক্ষমো নাই অৱশ্যে বটল আনো 10 পেকেট 5 পেকেট এনেকৈ বটল আনি লাষ্টত এওঁতো কি কৰে বাইকতো আনে মই এই ব্যৱসায়টো কৰি আছোঁ সঁচাকৈ মই মহিলাখিনিৰ লগত হয় যদিও ফিজিকেলি বেছি মোতকৈ এওঁ বেছি কষ্ট কৰে তাৰপিছত এনেকৈ আনি লেবেল তাত বনালোঁ বনাই পেলাই আমাৰ প্ৰফিটটো নিমিলে প্ৰফিট যেতিয়া নিমিলা হ'ল আমি সেই বস্তুটো আৰু কেনেকৈ বাঢ়াম এই বস্তুটো ভাবি লেবেলৰ এটা ওলাল ৰাণীত বনোৱা হ'ল এতিয়া আমি তাতে বনালোঁ বনাই আমি লেবেলটো তাতে বেছিকৈ বনাওঁ আৰু এতিয়া আগত নাছিল ইমানখিনি সেনেকৈ বনাই আমি কামখিনি তেনেকৈ মই অলপকৈ আৰম্ভ কৰি আজি এইটো পৰ্যায় পাইছোঁ 10 বছৰ হ'ল তো আপুনি দেখা গ'ল যে যথেষ্ট কষ্ট কৰিছে তো কেনেকুৱা ধৰণৰ আপুনি কিমান দিনৰ পিছত অকমান লাভৰ মুখ দেখিছে কিমান দিন আপুনি কষ্টত পাৰ কৰিবলগীয়া হ'ল কেনেধৰণে কৰিছিলে গোটেই কামখিনি যদি এবাৰ কিমান প্ৰথমতেনো আমি বনাইছিলোঁ কিমান খুব বেছি বনাওঁ যেতিয়া আপুনি এই ফেক্টৰীটো আৰম্ভ কৰিছিল আমি আৰম্ভ কৰিছিলোঁ 7,000 টকাই দি ক'ত পাইছিলে পইচা 7,000 সেই 7,000 উজ্জীৱনত লৈছিলোঁ ফাৰ্ষ্ট আৰম্ভণিয়ে হৈছিল সেই 7,000ৰ পৰা উজ্জীৱনত ল'লোঁ লৈ পেলাই আৰম্ভ কৰিলোঁ যদিওতো সেই পইচা দি এতিয়া একো নহয় কি কৰিম তেনেতে এজন কিন্তু ভাল মানুহ এজন লগ পালোঁ মই বটল ফেক্টৰীত যাওঁতে লগ পালোঁ তেখেতে কৈছে আপুনি বনাওক মই আপোনাক সহায় কৰিম বটলখিনি আমি বাকীকৈ দিয়া চিষ্টেম কৰিম বটল অলপকৈ আনি পেলাই বনাই কিমান বিক্ৰী কৰোঁ খুব বেছি দিনটোত যদি 10 কাৰ্টন যায় মোৰ মনত বহুত ভাল লাগে আজি 10 কাৰ্টন বিক্ৰী হ'ল লিচি এনেকৈ ভাবোঁ তাৰপিছত এনেকৈ বছৰ যাই থকাৰ পিছত যাই কোনোবাই যদি 50 কাৰ্টনে আজি বহুত বিক্ৰী হ'ল 50 কাৰ্টন এতিয়া সেই সময়ৰ পৰা যায় যে আজি এনেকুৱা হৈছে মোৰ যদি 2,000 কাৰ্টনো দিওঁ ভাবাহে যায় আজি অলপহে হ'ল বিক্ৰী এনেকুৱা হ'ল কিন্তু সেইখিনি হয়তো ভগৱানৰ সহায় আছে এইকাৰণে পাৰিছোঁ নেকি বুলি ভাবোঁ আৰু মই কিমান বছৰ আপুনি ধৰক একেবাৰে লাভৰ একেবাৰে কম মুখ দেখিছিলে আৰু আপোনাক যিসকল দৰমহা দিবলগীয়া হয় আপোনাৰ কৰ্মচাৰীসকলক সেই কিমান বছৰ আপুনি এইকাৰণে মই সুধি আছোঁ যে আমাৰ বহুত মানুহে যেতিয়া ব্যৱসায় কৰে ভাবে কাইলৈৰ পৰাই লাভ হ'ব আৰু একেদিনাই ডাঙৰ ঘৰ বনাম গাড়ী কিনিম এনেকুৱা ভাৱ লৈ ব্যৱসায় লাগে তো আপুনি কি দেখিলে ব্যৱসায় কৰি ব্যৱসায়টো এনেকুৱা বস্তু নহয় ধৈৰ্য লাগিব আচলতে ধৈৰ্য আমি যেনেকুৱাকৈ ব্যৱসায় কৰিছোঁ হয়তো নকৰে মানুহে ভয় খায় এইটো কাৰণতে ভয় খায় আমি যেতিয়া ফাৰ্ষ্ট বছৰত বনাইছিলোঁ নহয় মোৰ কিবা অলপ বস্তু বনোৱাত ভুল হৈ আছিল এনেকুৱা হয় গাড়ী ওলাই যায় অলপ পিছত সেই বস্তুখিনি ৰিটাৰ্ণ আহে মোৰ নিজৰে ভুল হৈ আছিল সেই বস্তুটো বনোৱাত 1 বছৰ বহুত টেনশ্যন খাইছোঁ সেই কথাটোৰ কাৰণে তাৰপিছত বস্তুটো সেনেকৈ ঠিক কৰোঁতে অলপ যাই ঠিক হ'ল সেইটো বছৰতে কিন্তু ঠিক কৰিছোঁ ঠিক নোহোৱাকৈ আমি মাৰ্কেটত এৰি দিয়া নাছিলোঁ তাৰপিছত এনেকৈ দি 7,000ৰ পৰা আৰম্ভ কৰিছোঁ আৰু কিমাননো লাভ পাম ভাবিলোঁ প্ৰথমতে আমি দুজনে কৰিতো একোৱে পাত্তাই নিমিলে নহয় কেনেকৈ কৰিম দুজনে ঘৰ চলাব লাগে ঘৰ ভাড়া দিব লাগে তেতিয়া বাৰু ইহঁত সৰু আছিল ইমান এটা পঢ়াৰ খৰচ নাছিল যদিও লাগে আৰু তথাপিতো 3জনী ছোৱালী মোৰো লাগে খৰচ কাম কৰা মানুহ কাক বিচাৰিম ওচৰৰ মানুহখিনিকে কওঁতে বেলেগক গম পায় আজি এজনী বাইদেউ আছে আৰতি দাস তেখেতৰ 10 বছৰে হ'ল
তেখেতে তাৰমানে ইয়াতে কাম কৰাত বাহিৰে ক'তো নাযায় যদি মোৰ বন্ধ হৈ থাকে তেখেত ঘৰত থাকিব তথাপিতো ক'তো নাযায় তাৰপিছত তেখেতো আহিল তেখেতো কৰিম বুলি কওঁতে মোৰ এতিয়া পাঁচজন হ'লে নহয় লোৱা 5জন হ'ল মানে 10,000 লাগিলে আৰু তেখেতক লোৱাৰ লগে লগে মই ক'ৰ পৰা দিম বোলো বাইদেউ আপুনি নালাগে নেকি এতিয়া মই পইচা দিব পাৰিম নে নোৱাৰিম মোৰ সেইটো ভয় লাগে নাই বাইদেউ মোক লওক মই ইয়াতে কাম কৰিম এনেকৈ কৈ পেলাই ল'লোঁ আৰু তেতিয়াৰ পৰা তেখেতসকলেও আচলতে মোৰ লগত বহুতখিনি কষ্ট কৰিছে সেই 2,000 টকাৰ পৰা যায় আজি তেখেতসকলে পোৱা হৈছে আৰু অলপ চলিব পৰাকৈ হয়তো যিমানখিনি দিব লাগিছিল ময়ো দিব পৰা নাই যদি আৰু অলপ ডাঙৰ হয় তেতিয়া হয়তো মই দিব পাৰিম সিহঁতক যিখিনি মহিলা আপুনি দেখিছে গোটেইখিনি মহিলাৰে ঘৰুৱা অৱস্থা ভাল নহয় হয়তো সকলোৰে ঘৰতে পাকা ঘৰ আছে সেই বুলিয়ে যি ঘৰৰ অৱস্থা ভাল হ'ব সেইটো কথা নহয় কাৰোবাৰ হয়তো গিৰেক ঢুকাইছে তেওঁক ঘৰৰ পৰা খোৱা লোৱা পিন্ধা উৰা গোটেইখিনি দি আছে কিন্তু এইটো নহয় যে তেওঁ খাই লৈ জীৱনটোৱে শেষ নহয় আৰু মই মোৰ ফেক্টৰীত লোৱা নাই ল'ৰা মানুহ এইটো কাৰণতে মই মহিলা হিচাপে মই আগৰ পৰাই বিচাৰিছিলোঁ কিবা এটা নিজে কৰিম বুলি আৰু সেই স্কোপটো সকলোৱে নাপায় এতিয়া মই যিহেতু মহিলাখিনি লৈছোঁ তেওঁসকলেও কিবা এটা কৰি আছে কিবা এটা পাই আছে আৰু সেইকাৰণে মই মহিলা 1 নম্বৰ সেইটো কাৰণত লৈছোঁ 2 নম্বৰ কথাটো হৈছে মহিলাৰ কামখিনি চিনচিয়াৰ মই পুৰুষৰখিনি বেয়া বুলি কোৱা নাই তাৰ মহিলাখিনি সদায় চাফা এইটো যিহেতু সৰু বাচ্চাই খোৱা বস্তু সদায় চাফ চিকুণতা লাগে সেইকাৰণে মই মহিলাখিনিৰ দ্বাৰাই মই বেছিভাগ কাম কৰাওঁ আৰু এইকণতে যদি আপোনাক আৰু এটা কথা সুধো যে এতিয়া আপোনালোকে কেনেধৰণে কৰি আছে ধৰক কিমান কোন মাহৰ পৰা কোন মাহলৈ কৰে গোটেই বিজনেছটো কেনেকৈ ধৰণে কৰি আছে কেনেকৈ ধৰক বস্তুখিনি ক'ৰ পৰা আপোনালোকে আনিবলগীয়া হয় আৰু ক'লৈ যায় আমি এতিয়া জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰোঁ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি আমি ছেপ্টেম্বৰ অক্টোবৰ ইমানলৈকে চলাওঁ এইটো বস্তু আৰু বটল পাতি আহে এইফালে আমাৰ যোৰহাটৰ পৰা আহে যোৰাবাটৰ পৰা আহে এনেকৈ বেলেগ ফেক্টৰীৰ পৰা আহে আৰু বটল আৰু বাকী যিখিনি আমাৰ কেমিকেল লাগে সেইটো আমি কেলকাতাৰ পৰা অৰ্ডাৰ কৰোঁ সেনেকৈ আহে আৰু যিখিনি আমাৰ বহুত মানুহে ধৰক এনেকুৱা থাকে যে আমৰ বনাইছে বা নেমু বনাইছে বহুতে ভাবে যে আপোনালোকে মেনুৱেলি সব চেপি বা খুন্দি কৰিছে হয় সেইটো ভাব আচলতে আমাৰো আছিল আমি আগতে যেতিয়া লিচি খাইছিলোঁ মই যেতিয়ালৈকে লিচি বনাইছোঁ আচলতে সঁচা কথা ক'ব লাগে মই লিচিটো খায়ে পোৱা নাছিলোঁ লিচি বনোৱাৰ কেইদিনমান আগত মই 2টা লিচি কিনি খাইছোঁ একেবাৰতে খাই পেলাই মই তাৰে টেষ্টটো মই বুজি পোৱাৰ পিছতহে মই বনাব পাৰিম সেই হিচাপে মই খাই চালোঁ খাই পেলাই বনালোঁ কিন্তু বস্তুটো কিন্তু এইটোও নহয় যে কাষ্টমাৰক যে এইটো মিছা কথা কৈ পেলাই বিক্ৰী কৰা বস্তুও নহয় এইটো কাষ্টমাৰক এইটো বস্তু লেবেলত কিন্তু থাকে চাব আপোনালোকে লেবেলত চাইনে নাজানো এইটো এই লিচি যিটো আছে লিচি ড্ৰিংক উইথ ফ্লেভাৰ ড্ৰিংক এনেকৈ থাকে আমিতো আগতে চোৱা নাছিলোঁ সেইটো বস্তু চোৱা নাছিলোঁ কাৰণে ভাবোঁ আৰু এইটো লিচি বনাইছে লিচি চেপিয়ে বনাইছে কিন্তু সেইটো অৰিজিনেল লিচি ফ্লেভাৰ ড্ৰিংক হয় এতিয়া আপুনি যিখিনি কাম কৰে সব ফ্লেভাৰ নহয় এতিয়া যিটো মেংগো বনাই আছোঁ মেংগোৰ এইটো পাল্প হয় মেংগোৰ পাল্প এইটো বাহিৰৰ পৰা আহে আমি অৰ্ডাৰ কৰোঁ এনেকৈ এইটো আহে সেই অৰ্ডাৰৰ বস্তুখিনি আনি পাল্পখিনি আনি আমি ডাঙৰ যি তাত দেখিছে তাত আমি বস্তুটো মিক্সিং কৰোঁ পানীৰ লগত মিক্সিং কৰোঁ এইটো নিয়ম আছে নিয়ম নীতিখিনি কৰি বা কি বস্তু মিক্স কৰিব লাগে তাৰেতো 1 গ্ৰামৰ পৰা হিচাপ আছে দেখাততো বস্তুখিনি সহজ মিক্স কৰি দিলে হ'ল সেইটো বস্তু এনেকুৱাও নহয় আপুনি কেনেকৈ শিকিলে কেনেকৈ মিক্স কৰিব লাগে কেনেকৈ কিমান পৰিমাণ দিব লাগে মিক্স কৰাটো আমিতো আগতে এনেকুৱা কাম যি কৰিম মই কোনোদিন ভাবাও নাছিলোঁ আৰু হয়তো কেনেকৈ ভগৱানে মিলাইছে মই সেইটো কথা ভগৱানৰ ওপৰতে ধন্যবাদ দিছোঁ আমাৰ কোনো প্লেনিঙে নাছিল আমাৰ যি আমি এটা ফেক্টৰী খুলিম আমাৰ তেনেকুৱা প্লেনিং নাছিল আমাৰ এওঁৰ ঘৰ হৈছে মৰিগাঁও চৰাইবাহীত তাৰ পৰা যেতিয়া গুৱাহাটীত অহাৰ পিছত আমাৰ এনেকুৱা হ'ল গুৱাহাটীত আহিছোঁ কিন্তু আমাৰ ইনকাম একো নাই কিন্তু কাৰো আগত ক'বও নোৱাৰোঁ তেতিয়া সেইটো কথা এনেকুৱা অৱস্থাও গৈছে মোৰ দেউতাই DICত চাকৰি কৰিছিল দেউতা নাই এতিয়া ঢুকাল দেউতা হ'লেকেও বাট চাই থাকোঁ কেতিয়াবা দেউতাই ঘৰৰ খৰচ দিব আমি বস্তু আনি খাম তেনেকুৱাও দিন গৈছে আমাৰ তাৰপিছত এনেকৈ থাকি কেনেকৈ কি কৰিম ভাবি সদায় মোৰ মনত এটাই কথা ভাবি থাকে কিবা এটা যদি কৰিব পৰা হ'লে ভাল আছিল এনেকৈ ভাবোঁ এনেকৈ ভাবি মই আৰু সেই ক্ষেত্ৰত মই একো ধন্যবাদ দিওঁ মই যি কৰিব খোজোঁ এওঁ কোনোদিন মোক বাধা দিয়া নাছিল এতিয়াও আমি য'তে যাওঁ আমি দুইজনে একেলগে যাওঁ কিছুমান ঠাইত এতিয়াও মই যাওঁ কাষ্টমাৰৰ লগত যেতিয়া কথা পাতিব লগা হয় মই নিজে যাওঁ মই ভাবোঁ যে তিৰোতা মানুহ এইখিনি সময়ত ওলাই নাহে কিন্তু মই যাওঁ এওঁৰ লগত মই আৰু এইটোও এনেকুৱাও নহয় যে মই ছোৱালীকেইটাও মই ভাগ্য কৰি পাইছোঁ সেই হিচাপে সিহঁতে কোনো দিন
ভয় লাগে কিবা লাগে একো নকয় সিহঁতক মই গ্ৰিলত তলা মাৰি থৈ আমি গুচি যাওঁ তো কি এতিয়া কি আপোনাৰ ভৱিষ্যতে কেনেকুৱা উদ্যোগটো কেনেকুৱা বনোৱাৰ আপোনাৰ তাৰ ভৱিষ্যত মানে এতিয়া মোৰ বেলেগ নহয় মই ফেক্টৰীটো ডাঙৰ কৰা মোৰ সেইটোৱে একেবাৰে ডাঙৰ চিন্তা আৰু সেইটোৱে হৈ থাকে কেনেকৈ ডাঙৰ কৰিম আৰু কেনেকৈ মানুহ বেছিকৈ ল'ম প্ৰডাকশ্যনটো কেনেকৈ বেছি কৰিম প্ৰডাকশ্যন যেতিয়া বেছি হ'ব মোৰ কৰ্মচাৰীখিনিও অলপ বেছি পইচা পাব আৰু মোৰো অলপ ঘৰ চলাৰ কাৰণে বেছি সুবিধা হয় এতিয়া এনেকুৱাও নহয় যে আমি ফেক্টৰী খুলিছোঁ যদিও যে আমাৰ হাতত বহুত পইচা আছে সেইটোও নহয় মই সেই লাভৰ পইচা দি মই ছোৱালী পঢ়াই আছোঁ 3জনী ছোৱালী মোৰ ঘৰ খৰচ আছে ফেক্টৰীৰ খৰচ আছে মোৰ 14জনী মহিলাক মই দৰমহা দিব লাগে সিহঁতকতো মোৰ মাহত 70-80 হাজাৰ টকা সিহঁতৰ লগতে মোৰ গুচি যায় ছোৱালীক পঢ়াই আছোঁ খ্ৰীষ্টান বস্তি এন.এফ ল কলেজ আৰু সেইখন কলেজত আপোনালোকেও জানে খৰচ পাতি কেনেকুৱা মই এইটো সাহসত মই পঢ়াইছোঁ মই যুঁজি যাম মই সিহঁতক মানুহ কৰাৰ কাৰণে সেইটোৱে কি সপোন আছে এই উদ্যোগটোত মানে নতুন মেচিন অনা বা এনেকুৱা কিবা বাধা পাইছে নেকি আপোনালোকে বাধাটো পাইছোঁৱে বাধা এতিয়া ধৰক আমাৰ নিজাকৈ পইচা অলপো নাই আমি অলপ চলপ পইচা খটাই পেলাই তাতে কাম কৰোঁ আজি গাড়ী গৈছে সেই পইচা দি কিবা এটা বস্তু আনিলোঁ কালি গাড়ীৰ পইচা দি কিবা এটা বস্তু আনি আমি সেনেকৈ চলি আছোঁ আমাৰ যদি এটা ভাল লোন হ'ল হয় যদি ভাল মেচিন পালোঁ হয় মই আচলতে মুখ্যমন্ত্ৰী মহোদয়লৈ চিঠি এখন লিখিছিলোঁ যে আমাক যদি অলপ মেচিনৰ ব্যৱস্থা কৰি দিয়ে অন্ততঃ মই মহিলাখিনিৰ লগতে বহুত নিবনুৱা ল'ৰাক মই সংস্থাপন দিব পাৰিম বুলি মই লিখিছিলোঁ কিন্তু আজিলৈকে তাৰে সঁহাৰি পোৱা নাই বাৰু সেইখিনিয়ে